মংগলদৈৰ হাকতোলানৰ পশ্চিম দিশৰ মাথাউৰি ছিঙি প্লাবিত হ'ল বহুকেইখন গাঁও। দাহিগণকপাৰা ছিংগল মাথাউৰি হাহাকাৰ লাগিছে গাঁওবাসীৰ। দাহিগণকপাৰা, কবিকাৰা, চুটু আঠুৱাবাৰী, বৰ আঠুৱাবাৰী, খালৈপাৰা আদি বহুকেইখন গাঁও প্লাবিত হ'ব। নষ্ট হ'ল খেতিপথাৰ, উটুৱাই নিলে পুখুৰীৰ মাছ। এনেদৰে পানী সোমাই থাকিলে 15 নং ৰাষ্ট্ৰীয় ঘাইপথতো উঠিব পাৰে পানী। এইটো আমাৰ শাকতলা মাথাউৰি আমাৰ পশ্চিম চাইডৰ। ইয়াৰ আগৰ বাৰ ভাঙিছিল পূব চাইডত, এইবাৰ ভাঙিল পশ্চিম চাইডত। আজি ৰাতিপুৱা 4 বজাতে আমি ইয়াত আজি আহি উপস্থিত হৈছোঁ। এইটো আগৰ পৰা ভুমুক মাৰি আছিল। ভুমুক মাৰাৰ ফলত এই মাথাউৰিটো সম্পূৰ্ণৰূপে ছিঙি যায় ৰাতিপুৱা 4 বজাত। ছিঙি যোৱাৰ ফলত আমাৰ বিস্তীৰ্ণ এলেকা, ইয়াত কেইবাখনো গাঁও, যেনেকৈ গণকপাৰা, কবিকাৰা, দাহি খালৈপাৰা, চতুৰ আঠিয়াবাৰীকে ধৰি আমাৰ এই পানীটো বদলগুৰিলৈ যায়। সম্পূৰ্ণ NH-15 মানে NH-15 ডুবি যাব এই পানীটোৱে। আৰু ইয়াৰ ফলত আমাৰ বিভিন্ন এই খাল পথাৰত মানুহে মাছ জীয়াইছিল, সেইবিলাকতো বৰষুণৰ পানীতে ডুবিছে। আৰু খেতি পথাৰ বিভিন্ন কঠীয়া মানুহ এতিয়া আমাৰ চবৰে কঠীয়া চৰা হৈ গৈছিল, এইবিলাক ৰুব পৰা হৈ গৈছিল। এতিয়া এই পানীটোৱে সম্পূৰ্ণ চেছ কৰি দিলে। এতিয়া আমি মাথাউৰিৰ কাৰণে বিভাগীয় কৰ্তৃপক্ষ আহিছে, তেওঁলোকক আমি জনাইছোঁ মাথাউৰিটো যাতে আমাৰ ভালদৰে মেৰামতি কৰি দিয়ে। এই পানীটো বাৰু যি হ'বই, তাৰ পিছত পানী কমিলে মাথাউৰিটো যাতে আমাক ভালদৰে মেৰামতি কৰি দিয়ে, তাৰে আমাৰ নিউজ ডেস্ক ৰিপৰ্ট, খবৰ লাইভ।